Hello everyone, let's be creative with Parky and নতুন ভিডিঅ' আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টোত মই একেবাৰে সহজতে ঠাণ্ডাৰ দিনত ৰাতিৰ এটা স্কিন কেয়াৰ আগবঢ়াইছোঁ। আৰু একেবাৰে সিম্পল এই স্কিন কেয়াৰটো আৰু বহুত ভালো হয়। মই যিহেতু এইটো ৰুটিন সদায় ফ'ল' কৰোঁ এই ঠাণ্ডাৰ দিনকেইটাত, সেই ভাবিলোঁ আপোনালোকলৈও এইটো আগবঢ়াওঁ। তেনেহ'লে আহকচোন বেছি সময় নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু প্ৰথমে মই নিভিয়াৰ এই ফেচ ৱাছটোৰে মুখখন ধুই ল'লোঁ। আৰু এতিয়া ট'নাৰ হিচাপে মই ৰ'জ ৱাটাৰটো ব্যৱহাৰ কৰিছোঁ। এইটো কামা আয়ুৰ্বেদা ৰ'জ ৱাটাৰ মই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো ৰ'জ ৱাটাৰ ব্যৱহাৰ কৰিব পাৰে এজ এ ট'নাৰ। খুব ভাল হয় ৰ'জ ৱাটাৰটো ট'নাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ হ'লে স্কিনৰ কাৰণে। আৰু এতিয়া কোমল হাতেৰে অলপমান টেপ কৰি দিলে হ'ল। আৰু মই ইয়াক ডিঙিলৈকে সানিছোঁ, কাৰণ মুখত আমি যিখিনি ব্যৱহাৰ কৰোঁ সেয়া ডিঙিলৈও ব্যৱহাৰ কৰিব লাগে। আৰু এতিয়া মই এক্সট্ৰা ভাৰ্জিন কোকোনাট অইল ব্যৱহাৰ কৰিছোঁ আৰু ব্ৰেণ্ডটোৰ নাম হৈছে পাৰিটা। যিহেতু ভাৰ্জিন কোকোনাট অইল হ'লে ব্যৱহাৰ কৰিব লাগে ছালৰ কাৰণে, ই খুব হেল্ডি হয় যিহেতু ই পিয়'ৰ হয়। আৰু এয়া মই অলপমান উলিয়াই লৈছোঁ এনেকৈ, যিটো ঠাণ্ডাৰ দিন এতিয়া তেলটো গোট মাৰি আছে, কিন্তু বটলটোৰ যিহেতু মুখখন বহল সেয়ে মই ইয়াক হাতখন ভৰাই এনেকৈ উলিয়াই ল'ব পাৰিছোঁ। এয়া অলপমান মোহাৰি দিলে ইয়াত তেল ভাৱটো আহি যায়। আৰু ইয়াক মই এনেধৰণে মোৰ মুখত ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াক আউটতো ব্যৱহাৰ কৰিব লাগে। নাৰিকল তেল মুখৰ কাৰণে ভাল, নাফাটে। আৰু এয়া ডিঙিলৈকে মই ইয়াক ব্যৱহাৰ কৰিছোঁ। আৰু এনেকৈ যদি নাৰিকল তেল সানিলেও খোৱা হয় আৰু পিছদিনাখন ৰাতিপুৱা শুই উঠি মুখখন ইমানেই কোমল ভাৱ এটা মুখখন আহি থাকে, খুব ভাল লাগে। আৰু প্ৰডাক্টকেইটাৰ ডিটেইলছ মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা চাব পাৰিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। পুনৰ নতুন ভিডিঅ'ৰ সৈতে টিল দেন টেক কেয়াৰ, বাই বাই।